ব্যস্ততাৰ মাজতো ৰঙিয়াত জুবিন গাৰ্গ উদ্দেশ্য শশাংকৰ আশা পূৰণ কৰা জুবিনক কাষত পাই আবেগিক শশাংক জুবিন গাৰ্গ আৰু মিছন চাইনাৰ প্ৰেমত পৰি চিকিৎসাধীন হোৱা ৰঙিয়াৰ বিশেষভাৱে সক্ষম এই শিশুটিৰ কথা আপোনাৰ হয়তো মনত আছে খাওঁতে বহুতে কেৱল মিছন চাইনা আৰু জুবিনৰ গীত আওৰাই থকা শিশুটিক অৱশেষত উপায়বিহীন অভিভাৱকে ভৰ্তি কৰাইছিল ৰঙিয়াৰ স্পৰ্শ হস্পিটেলত চিকিৎসালয়ৰ বিচনাটো কেৱল মিছন চাইনাৰ সংলাপ আৰু জুবিনৰ গীত নিউজ 18 অসম নৰ্থ ইষ্টত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই বিশেষভাৱে সক্ষম শশাংকৰ কাষত ব্যস্ততাৰ মাজতো থিয় হ'ল জুবিন গাৰ্গ জুবিনক কাষত পাই আবেগিক হৈ পৰিল শশাংক জুবিনৰ হাতত ধৰি শশাংকই গাই গ'ল ইটোৰ পিছত সিটো গীত মিউজিক মোৰ জন্মগতই মোক আৰু তাৰমানে জুবিনক 18ত জন্ম দিছে মোক 19ত গতিকে এইটো হ'ব নৱেম্বৰ 18 জুবিন যাওঁ বুলিলেই হুক হুকাই কান্দি উঠা শশাংকৰ আশা জুবিন থাকিব লাগে তেওঁৰ লগতে এনিটা মিছন চাইনাৰ কথা কৈ থাকে নিজকে জুবিন গাৰ্গ বুলি ভাবে নিজকে কৰ্ণেল গোস্বামী বুলি ভাবে সেইকাৰণে তাক লগ কৰিবলৈ আহিলোঁ ইয়াত তাকে অকণ মেণ্টেল হেল্প দিবৰ কাৰণে মই আহিলোঁ ইয়াত গৰিমা গাৰ্গে বুজাই বহাই কোনোমতে শান্ত কৰিলে শশাংক সকলোতো দেখিছে শশাংক জুবিনৰ মানে বেলেগ ধৰণে কিবা এটা মনৰ ভিতৰত সোমোৱাই লৈছে আৰু সেইকাৰণে আমি চাবলৈ আহিলোঁ সুস্থ অলপ হৈ আছে কাৰণে মিছন চাইনাৰ প্ৰচাৰৰ মাজতে বিশেষভাৱে সক্ষম শিশুটিৰ ওচৰত জুবিন উপস্থিত হোৱাত আনন্দিত পৰিয়ালৰ লগতে চিকিৎসকৰ মতে জুবিনৰ উপস্থিতিয়ে সহায় কৰিব শশাংকৰ চিকিৎসাত ধন্যবাদ